ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ এখন মিচিং সমাজৰ মাজত। আজি আমি যাম নৈখনৰ সিপাৰে কৰা আহু খেতিৰ ধান কাটিবলৈ বুলি। লাহে লাহে এখোজ দুখোজকৈ আহি আমি সোৱণশিৰিৰ পাৰ পালোহি। এই সোৱণশিৰিখন পাৰ হৈ আমি যাব লাগিব সিপাৰলৈ, আমাৰ গন্তব্যস্থানলৈ। নাৱৰীয়াজনেও বঠাডাল মাৰিবলৈ আৰম্ভ কৰিলে। নাৱৰ পৰা নামি কিছু দূৰ আমি খোজকাঢ়িবলগীয়া হ'ল। চেণ্ডেলযোৰ হাতত লৈ কিছু দূৰ খোজকঢ়াৰ পিছত দূৰৈত এজাক গৰু দেখিলোঁ। সেইজাক বোলে একেঘৰ মানুহৰে গৰু। মই বোলো কি আচৰিত। সেইফালে আকৌ খুৰা এজনে পানী আনিবলৈ গৈছে। আৰু এইটো যে দেখিছে এই ঘৰটো, এইটো হৈছে বহা। চাপৰিত কাম কৰাসকলে দিনৰ ভাত সাজ ইয়াতে খায়। বেছি টাইম ৰৈ নাথাকি পথাৰলৈ বুলি ওলালোঁ। হাতত কাঁচিপাত লৈ বোলো আজি কাটিয়েই পেলাওঁ। পিছে মোক কাম কৰিবলৈ নিদিলে। কিছু সময় থকাৰ পিছত নাৱত উঠি ঘৰলৈ বুলি উভতিলোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।